মানুহে কয় পৃথিৱীখন বহুত ডাঙৰ। কোনোবা এজন এৰি গ'লে জীৱনটো শেষ হৈ নাযায়, কিন্তু কোনে বুজি পায় যে হেজাৰৰ মাজত থাকিলেও সেই বিশেষজন আঁতৰি গ'লে তেওঁৰ পৰা আঁতৰি আহিব পৰা নাযায়। জানিবলৈ মন যায় মোৰ অবিহনে কেনেকৈ আছা। তোমাৰ এবাৰো মনত পৰা নাইনে? মই দেখোন পাহৰিব খুজিও পাহৰিব পৰা নাই। পাহৰা নাই তোমাৰ সেই কথাবোৰ, য'ত লুকাই আছিল মৰম, ভালপোৱা আৰু বিশ্বাসক এটি সৰু টপলা। সময় গতিত হয়তো হেৰাই থাকিল টপলাটো। আপোনজন আঁতৰি গ'লেও হয়তো জীৱন থমকি নৰয়। মাথো জোনাকৰ দেশখন চিৰদিনৰ বাবে কলা ডাবৰে আৱৰি ধৰে আৰু শেষ হৈ যাব ধৰে এটি এটি তেজ, ৰঙীন জীয়া সপোন।